আকৌ এবাৰ সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ বিনম্ৰভাৱে তেওঁলোকে যে নিজৰ আসনত তেওঁলোক বহে, কাৰণ খন্তেক সময়ৰ পিছতে আমাৰ কিবা কিবি বিষয়, কিন্তু তাৰ উপশম কৰাৰ মাধ্যমটো কেৱল যাতে মানুহ মৰাটোৱেই নহয়, মানুহক জীৱন দান কৰাটো, সেইটো আপোনালোকে উপলব্ধি কৰিছে। অসমখন পুনৰ নিৰ্মাণৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী যি সপোন দেখিছে, তাৰ কাৰণে যিখিনি বাস্তৱ পন্থা তেখেতে অৱলম্বন কৰিছে, সেই পন্থাটোত আপোনালোকেও সহায় কৰি, যোগদান কৰি আপোনালোকে যাতে দেশখন আগবাঢ়ি যোৱাত সহায় কৰে আৰু আপোনালোকৰ নিজৰ উন্নতি আপুনি সাধন কৰিব পাৰে, তাৰ কাৰণে আপোনালোক প্ৰতি হ'বলৈ আগবাঢ়িছে। মই সেইকাৰণে আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এটা ভৱিষ্যত সুস্থ শান্তিৰ জীৱনৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব, অসম পুলিচৰ বিভিন্ন বিষয়া কৰ্মচাৰী আজিৰ এই প্ৰক্ৰিয়াটোত উপনীত হওঁতে বহুতো অহোপুৰুষাৰ্থ কৰিছে। বিশেষকৈ অসম পুলিচৰ বিশেষ শাখাই যোৱা 3টা মাহত যথেষ্টখিনি কষ্ট কৰি, যথেষ্ট ফ'ল' আপ কৰি, আপোনালোকৰ লগত টাই আপ কৰি, আপোনালোকক লগ কৰিবৰ কাৰণে যত্নবান হৈ এই হাথিয়াৰখিনি হাতলৈ আনি এটা সুস্থ জেগাত ৰাখি, আৰু তাৰ এটা বহুত বৰ সমস্যামূলক বস্তু এইখিনি কৰিব পাৰিছে অসম পুলিচৰ বিশেষ শাখাই। বহুত চিনচিয়াৰিটি, বহুত ফ'ল' আপ, আৰু ইয়াত ক'ৰবাত কিবা এটা অশান্তিৰ বীজ ৰোপণ কৰিবলৈ অসমত বিভিন্ন শক্তিয়ে যথেষ্ট প্ৰচেষ্টা কৰিয়ে থাকে। সেইখিনিকো ব্যাহত কৰি, সেইখিনিকো ৰখাই যে আপোনালোকৰ জীৱনটোক আমি আগবঢ়াই দিবলৈ যিটো যত্নপৰ হৈছোঁ, তাত এই ভূমিকা লোৱাৰ কাৰণে শ্ৰী হীৰেন নাথৰ নেতৃত্বত কাম কৰি যোৱা সমূহ কৰ্মচাৰীলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে অসম পুলিচৰ প্ৰতিজন আৰক্ষী অধীক্ষক, প্ৰতিজন বিভিন্ন বিষয়াবৰ্গ আৰু বিভিন্ন বৰ্গৰ কৰ্মচাৰীলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ শান্তি প্ৰক্ৰিয়াত মাননীয় মুখ্যমন্ত্ৰীৰ সপোনটো ফলিওৱাত সহায় কৰাৰ কাৰণে। এই ক্ষেত্ৰত মই মাননীয় সংবাদ মাধ্যমৰ সমূহ সদস্যসকল, বন্ধুসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকেও আজিৰ যিটো শান্তিৰ বাতাবৰণ সৃষ্টি কৰাত তেওঁলোকে এটা অগ্ৰণী ভূমিকা পালন কৰি আহিছে, সেইটোৱেও আমাক এনে এটা দিনত উপনীত হোৱাত কম সহায় কৰা নাই। গতিকে আমাৰ এই প্ৰচেষ্টা অক্ষুণ্ণ থাকিব, আমাৰ প্ৰচেষ্টা বৰকৰাৰ থাকিব। অসমত শান্তিৰ বাতাবৰণ কৰিবলৈ কাৰণে অসম পুলিচ সদায় দায়বদ্ধ আৰু বদ্ধপৰিকৰ। আৰু মই বেছি নকওঁ, আপোনালোক সবাটোলৈকে মই পুনশ্চ নমস্কাৰ আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ ভাষণ ইমানতে সামৰিছোঁ। জয় হিন্দ। जिस दिन इतनी ज़्यादा तादाद में हमारे नौजवानों ने अपना हथियार समर्पण करने का निश्चय लिया है और साथ ही में शांति प्रक्रिया में शामिल होकर हमारी मुख्य धारा में शामिल होने का डिसीजन लिया है, मैं इन सभी नौजवान भाइयों को और उनके परिवारजनों को हार्दिक शुभकामना और इस डिसीजन के लिए मुबारकबाद देना चाहता हूं। जैसे अभी आपने सुना, इस पूरी प्रक्रिया में यूनिफाइड कमांड मैकेनिज्म जो असम में कार्यरत है, उनके सभी अंगों का, जिसमें सिक्योरिटी फोर्सेस, पुलिस, सिविल एडमिनिस्ट्रेशन का उतना ही सहयोग रहा है, इसमें इसका बहुत बड़ा योगदान रहा है। मैं इन सबको आर्मी की तरफ से शुभकामनाएं देना चाहता हूं और साथ में असम के मुख्यमंत्री जिनके गाइडेंस या लीडरशिप में ये पूरी प्रक्रिया पूरी हुई है, उनका धन्यवाद देना चाहता हूं। मुझे इस बात की और भी खुशी है कि असम के तकरीबन सभी इलाकों में अभी शांति और अमन का वातावरण है और आप लोगों को सब इसके बारे में पता है। और इसी कड़ी में आज का ये जो समारोह है, ये महत्वपूर्ण है। मैं नौजवान लड़कों को और नौजवानों को ये भरोसा और यकीन दिलाना चाहता हूँ कि जो आपने ये कदम उठाया है, ये बहुत ही बहादुरी का कदम है, जिसमें कि आपने हथियार डालने का
निश्चय किया है और ये आप लोगों के लिए एक तरह से नई शुरुआत है, एक आपके लिए नया मौका है जो कि आप मेन स्ट्रीम में आकर अपने लिए, अपने परिवार के लिए, असम के लिए और पूरे देश के लिए अच्छा काम करके आपका खुद का और सबका नाम बढ़ाएंगे। और मैं ये भी चाहता हूं कि आपने ये जो कदम उठाया है ये बाकी भी इस तरह के जितने नौजवान हैं उनको भी प्रेरित करेगा कि इसी तरह से हमारे देश की मुख्य धारा में ज्वाइन करेंगे। जहां तक हमारी इंडियन आर्मी या फौज का सवाल है, जो भी कदम स्टेट गवर्नमेंट और सेंट्रल गवर्नमेंट लेगी और उसमें आपके पुनर्वास और रिहैबिलिटेशन के लिए जो भी हम इंडियन आर्मी की तरफ से कर पाएंगे, मैं ऑनरेबल सीएम को और बाकी आप सबको ये यकीन और भरोसा दिलाऊंगा, आश्वासन देता हूं कि जो भी हमारी तरफ से हो सकेगा हम इसमें हम सहभागी रहेंगे और पूरा हाथ बटाएंगे। अंत में मैंने असम के जवानों को भी, नौजवानों को देखा है बड़े पास से और मेरे को पता है कि सब नौजवान मेहनती है, परिश्रमी है, उनमें कोई ना कोई हुनर है। तो ये बहुत अच्छी बात है कि आप लोगों ने ये निश्चय लेकर अपने आगे वाले भविष्य के लिए आप काम करेंगे। अंत में एक बार फिर आप सबको मेरी तरफ से मुबारकबाद और शुभकामनाएं देते हुए मैं अपना भाषण समाप्त करता हूं। जय हिंद। आर मंथर এয়া অস্ত্ৰ সম্বৰণ কৰিলে ইভাঞ্জেল নাৰ্জাৰী উৰ্ফে এমি ইছাৰা আৰু তাৰ বেদৰক্ষী মুনিন ৰামচিয়াৰী উৰ্ফে আৰ মন্থৰ। তাৰ পাছতে মই মঞ্চলৈ আহিবৰ কাৰণে আলফা স্বাধীন গোটৰ 20 জন সদস্যক অনুৰোধ কৰিলোঁ। তেওঁলোকৰ নামসমূহ মই মাতি গৈছোঁ। ক্ৰমান্বয়ে SS লেফটেনেণ্ট নিজাম পেগু উৰ্ফে জাষ্টিন অসম, SS ছেকেণ্ড লেফটেনেণ্ট ফনেন মৰাণ উৰ্ফে পবিত্ৰ, SS Sergeant Brindavan Moran urfe Borun Ahom urfe Bipul, SS CPL Manjit Moran urfe Bakhanta Ahom urfe Majid, SS CPL Dhaneswar Moran urfe Sanjay Ahom urfe Tutu, SS CPL Lovid Guhai urfe Utpal Ahom urfe Lepa, SS CPL Sanjit Moran urfe Shekhar Jyoti Ahom, SS CPL Shatrubhan Dahotia urfe Ninja Ahom, PTE Chandrakanta Buhagohai urfe Tipong Ahom, SSLC Nidir Umesh Moran urfe Lahore Ahom, SS Corporal Mintu Moran urfe Aluk Ahom, SSL CPL Pranjit Moran urfe Marchand, SSLC Rajiv Moran urfe Abon Assam, SS Corporal Milanjyoti Mahanta urfe Sanjuk Ahom, SSL CPL Kolyan Barua urfe Purno Ahom, PTE Pranjol Kakoti urfe Rana Ahom, PTE Dijit Kanti Bora urfe Luit Ahom, SS Second Lieutenant Padmalochon Das urfe Udgiron Ahom, SS Lieutenant Pankaj Pratim Dutta urfe Dekial Ahom। এই 20 জন আছিল আলফা স্বাধীন গোটৰ সদস্য। ইয়াৰ পাছতেই মঞ্চলৈ অস্ত্ৰ সম্বৰণৰ কাৰণে আহিব কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ KLOৰ 2 জন সদস্য। তেওঁলোক ক্ৰমান্বয়ে SS Sergeant Major Rameswar Burman urfe Raghudev Koch আৰু তপন ৰয় urfe হৰধন কোচ। তেওঁলোকৰ পাছত মঞ্চত অস্ত্ৰ সম্বৰণৰ বাবে আহিব নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বেংগলী বা চমুকৈ NLFBৰ 4 জন সদস্য। ক্ৰমান্বয়ে ৰঞ্জন চৰকাৰ, কমল পাল, কৃষ্ণ পদ্দাৰ আৰু অমৰজিৎ পাল।
এওঁলোকৰ পাছত মই মঞ্চলৈ অস্ত্ৰ সম্বৰণৰ বাবে উঠি আহিবলৈ অনুৰোধ কৰিছো NSLA অৰ্থাৎ নেশ্যনেল সন্থাল লিবাৰেশ্যন আৰ্মিৰ সদস্য ক্ৰমান্বয়ে ইমানুৱেল হাজদা উৰ্ফে বিক্ৰম সিং হাজদা আৰু ৰতন হাজদা উৰ্ফে বিশাল হাজদা। ইয়াৰ পাছত মঞ্চত অস্ত্ৰ সম্বৰণ কৰিব ADF অৰ্থাৎ আদিবাসী ড্ৰেগন ফাইটাৰ সংগঠনৰ সদস্য ক্ৰমে SS CNC হাবাল মুৰ্মু আৰু SS চেয়াৰমেন সোপাল হেমব্ৰম। সবাই শেষত মই মঞ্চত অস্ত্ৰ সম্বৰণৰ বাবে অনুৰোধ কৰিলো ৰাভা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট চমুকৈ RNLF-ৰ কমাণ্ডাৰ চিলাৰাম ৰাভা। শেষৰজন ৰাভা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্টৰ কমাণ্ডাৰ চিলাৰাম ৰাভা। এয়া আপোনালোকে দেখিছে মঞ্চত আজি সভাখনৰ মুখ্য অতিথিৰ সন্মুখত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰিছে বিগত বৰ্ষকেইটাত অসমৰ বিভিন্ন প্ৰান্তত প্ৰত্যক্ষ বিপ্লৱৰ সৈতে জড়িত থকা উগ্ৰপন্থী সংগঠনৰ সদস্যসকলে। সশস্ত্ৰ বিপ্লৱ আৰু সংঘৰ্ষৰ পথ পৰিহাৰ কৰি শান্তিৰ অমুক পথক সৰ্বত কৰি এক অৰ্থবহ জীৱনশৈলীৰে সমসাময়িক সমাজৰ সৈতে লীন যাবৰ কাৰণে সাজু হৈছে এই উগ্ৰপন্থী সদস্যসকল। নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বেংগলী চমুকৈ NLF-ৰ 4জন সদস্যই অস্ত্ৰ সম্বৰণ কৰিছে। তেওঁলোক ক্ৰমান্বয়ে ৰঞ্জন চৰকাৰ, কমল পাল, কৃষ্ণ পদ্দাৰ আৰু অমৰজিৎ পাল। আদিবাসী ড্ৰেগন ফাইটাৰ সংগঠনৰ সদস্য ক্ৰমে SS CNC হাবাল মুৰ্মু আৰু SS চেয়াৰমেন সোপাল হেমব্ৰম। ৰাভা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট চমুকৈ RNLF-ৰ কমাণ্ডাৰ চিলাৰাম ৰাভা। আনুষ্ঠানিক অস্ত্ৰ সম্বৰণৰ কাৰ্যসূচী ইমানতে অন্ত পৰিল। এইবাৰ মই আজি সভাখনিৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শ্ৰী সৰ্বানন্দ সোণোৱাল দেৱক তেখেতৰ মই উপস্থিত থাকি মই উপলব্ধি কৰিছো যে 2016 যেতিয়া অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনক চৰকাৰ পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল, সেই সময়ত আমি লক্ষ্য স্থিৰ কৰিছো যে অসমখনক আমি সন্ত্ৰাসবাদ মুক্ত ৰাজ্য হিচাপে গঢ় দিম, দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে গঢ় দিম, প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ় দিম আৰু বিদেশীমুক্ত ৰাজ্য হিচাপে গঢ় দিম আৰু এনেধৰণে আমি অসমৰ প্ৰগতি সম্ভৱ কৰি তুলিম। সেই লক্ষ্যৰে আমি চৰকাৰ পৰিচালনা কৰাৰ দায়িত্ব লৈছিলো আৰু আমিও আমাৰ কাৰ্যকাল তেনেধৰণে আৰম্ভ কৰিছিলো। আজি মই অত্যন্ত আনন্দিত যে অসমৰ জনগণে চৰকাৰৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনায়। এই ক্ষেত্ৰত চৰকাৰখনক এই 4টা মূল বিন্দুত উপনীত হোৱাৰ ক্ষেত্ৰত আন্তৰিকতাই সহযোগিতা আগবঢ়াই আহিছে আৰু আজি এই অনুষ্ঠানত আলফা ইণ্ডিপেণ্ডেণ্ট NDFB SNLFB RNLF KLO NSLA ADF আৰু CPI মাউচ 644 জন সদস্যই উগ্ৰপন্থা এৰি মূল সুঁতিলৈ উভতি আহিছে। মই আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছো। আমি সকলোৱে মিলি অসম
অসমখন ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। আৰু এই লক্ষ্যত উপনীত হ'ব লগা হ'লে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত থকা 3,30,00,000 লোকে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰণৰ লোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে মিলাপ্ৰীতিৰে আন্তৰিকতাৰে কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদি আমাৰ লক্ষ্যত আমি উপনীত হ'ব লাগিব। আমি ভাৰতৰ 130 কোটি জনগণৰ মাজত এই কথা প্ৰতিষ্ঠা কৰিব লাগিব, প্ৰমাণ কৰিব লাগিব যে আমি সৰ্বত্ৰ প্ৰকাৰে শক্তিশালী। আমাৰ কৰ্মভূমিত আমাৰ এই কথা প্ৰতিফলন ঘটাবৰ বাবে আমাৰ পৰিশ্ৰমৰ প্ৰয়োজন। গতিকে সেই পৰিশ্ৰম কৰাৰ বাবে আপোনালোকে ঐক্যবদ্ধভাৱে সমাজ নিৰ্মাণ কৰাৰ স্বাৰ্থত যেনেধৰণে মূল সুঁতিলৈ উভতি আহিছে, এই কথাটোৱে লক্ষ লক্ষ শান্তিপ্ৰিয় জনতাক মনত অত্যন্ত আনন্দিত কৰিছে। মই ভাবো আজি যিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, মূল সুঁতিলৈ ঘূৰি আহিছে, আপোনালোকে এটা ডাঙৰ কাম কৰিছে যে আপোনালোকে শান্তিপ্ৰিয় জনতাৰ মাজত গণতন্ত্ৰৰ ওপৰত বিশ্বাস ৰখা জনতাক আজি আপোনালোকে উদ্বুদ্ধ কৰিছে। গতিকে সেইবাবে মই ভাবো এই দিনটো আমাৰ সকলোৰে বাবে স্মৰণীয় দিন। আমি উঠি অহা কণ কণ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত গঢ় দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক একোগৰাকী শক্তিশালী নাগৰিক হিচাপে, সফল নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে সেইবাবে এই গোটেই কামখিনি কৰিবৰ বাবে শান্তিৰ প্ৰয়োজন। শান্তিৰ বাতাবৰণৰ অবিহনে প্ৰগতি সম্ভৱ নহয়। পৃথিৱীৰ বুকুত যিবিলাক ৰাষ্ট্ৰই বিশেষভাৱে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে বিভিন্ন ক্ষেত্ৰত, কৃষিয়ে হওক, বিজ্ঞানে হওক, প্ৰযুক্তিয়ে হওক, সাহিত্যই হওক, সংস্কৃতিয়ে হওক, ক্ৰীড়াই হওক, উদ্যোগ নীতিয়ে হওক, সকলো ক্ষেত্ৰত যদি যিবিলাক ৰাষ্ট্ৰই জাকতজিলিকা ৰাষ্ট্ৰ হিচাপে নিজক প্ৰমাণ কৰিবলৈ সক্ষম হৈছে, ইয়াৰ মূল কাৰণ হৈছে সেই ৰাষ্ট্ৰবিলাকত শান্তি বিৰাজমান আৰু ৰাষ্ট্ৰৰ সকলো মানুহে মিলি শান্তি প্ৰতিষ্ঠা কৰিছে। গতিকে আজি আমি সকলোৱে মিলি এই কাম কৰিব লাগিব। আমাৰ মাজত আন্তৰিকতা, সদ্ভাৱনা, আস্থা আৰু বিশ্বাস জগাই তুলিবৰ বাবে আমি একেলগে কাম কৰিব লাগিব। ইউনাইটেড উই ষ্টেণ্ড, ডিভাইডেড উই ফল। গতিকে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ লগে লগে তেখেতে এটি কথা ঘোষণা কৰিছিল, মই প্ৰধানমন্ত্ৰী হিচাপে নহয়, প্ৰধান সেৱক হিচাপে দেশৰ জনগণক সেৱা আগবঢ়াবলৈ আহিছো নিষ্ঠাৰে। গতিকে এই কাম মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰাই ধাৰাবাহিকভাৱে নিৰন্তৰভাৱে এই কামত আত্মনিয়োগ কৰি আহিছে, কঠোৰ পৰিশ্ৰম কৰিছে। দৈনিক 20 ঘণ্টা পৰিশ্ৰম কৰি আজি ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে আজি প্ৰতিষ্ঠা কৰাৰ কামত তেওঁক সফলতা অৰ্জন কৰিছে। গতিকে আমিও পৰিশ্ৰম কৰিব লাগিব, সেই পথেৰে আমি অগ্ৰসৰ হ'ব লাগিব। ইয়াত উপস্থিত থকা মোৰ ভাতৃসকল, আপোনালোকে আজি সংকল্প লওক। আপোনালোকে আজি মূল সুঁতিলৈ ঘূৰি আহি ৰাজ্যখনৰ বাবে, ৰাষ্ট্ৰৰ বাবে উল্লেখযোগ্য সেৱা আগবঢ়াবলৈ আহিছে। সেৱক হিচাপে আপোনালোকে নিজৰ জীৱনটো সম্পূৰ্ণৰূপে ৰাষ্ট্ৰ স্বাৰ্থত সমৰ্পিত কৰিব লাগিব। আমি সকলোৱে সমৰ্পিত কৰিব লাগিব। মানুহৰ জীৱনত জীয়াই থকা দিনকেইটাত আমি যদি প্ৰতিটো সময় সদ্ব্যৱহাৰ কৰো, মানৱ কল্যাণৰ বাবে কাম কৰো, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে কাম কৰো, সমাজ নিৰ্মাণৰ বাবে কাম কৰো, তেতিয়াই জীৱন ধন্য হ'ব, জীৱন সফল হ'ব। আৰু সেই সফলতাৰ প্ৰাপ্তিৰ বাবে আমি সকলোৱে ইতিবাচক দৃষ্টিভংগীৰে সততা আৰু নিষ্ঠাৰে কঠোৰ পৰিশ্ৰমত আমি আত্মনিয়োগ কৰিব লাগিব। আৰু আপোনালোক উপস্থিত থকা প্ৰতিগৰাকী যুৱ বন্ধুৱে অত্যন্ত শক্তিশালী। আপোনালোকৰ ব্যক্তিত্বত বহু দক্ষতা আৰু যোগ্যতা আছে, মনোবল আছে, একাগ্ৰতা আছে। এই মানৱ সম্পদ আপোনালোকে ৰাজ্য নিৰ্মাণ, ৰাষ্ট্ৰ নিৰ্মাণ কামত আপোনালোকে ব্যৱহাৰ কৰক। দেখিব যে আপোনালোক জীৱনত ভাবিব নোৱাৰাকৈ আপোনালোকে
শান্তি বুটলিবলৈ সক্ষম হৈছে, আনন্দ বুটলিবলৈ সক্ষম হৈছে, আৰু হাজাৰজনক আনন্দিত কৰিবলৈ সক্ষম হৈছে। মানুহৰ জীৱনৰ প্ৰধান লক্ষ্য হৈছে কেৱল নিজে আনন্দিত হৈ থকাই নহয়, হাজাৰজনক আনন্দিত কৰা, হাজাৰজনক শান্তিৰ বাণী প্ৰদান কৰি সেইজনক সুখে শান্তিৰে জীৱন নিৰ্বাহ কৰাৰ পৰিৱেশ প্ৰদান কৰা। গতিকে এইখিনি এবিলিটি এই 644 গৰাকী আপোনালোকৰ ব্যক্তিত্বত আছে। আপোনালোকে হয়তো গম পোৱা নাই, মই উপলব্ধি কৰোঁ, কাৰণ আপোনালোকৰ সেইখিনি দক্ষতা আছে, এবিলিটি আছে, বহুত কাম কৰিব পাৰে। গতিকে আহক আমি সকলোৱে মিলি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি ভাৰতবৰ্ষক বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিম। আৰু আমি পাৰিম। এতিয়া বহু আগুৱাই গ'ল ভাৰত ৰাষ্ট্ৰ মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত। 2014 চনৰ পৰা 2020ৰ ভিতৰত আপোনালোকে পৰ্যালোচনা কৰি দেখিব যে এইখন ৰাষ্ট্ৰ পৃথিৱীৰ মানুহৰ দৃষ্টিত 2014 চনলৈকে কি অৱস্থাত আছিল আৰু আজি তাৰিখত কি অৱস্থা হৈছে। আজি ভাৰতবৰ্ষক বিশ্বৰ 700 কোটি জনতাই শ্ৰদ্ধাৰে সম্বোধন কৰে। কেৱল মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নহয়, তেখেতে এজন বিশ্বৰ আগশাৰীৰ নেতা হিচাপে, জনপ্ৰিয় নেতা হিচাপে আজি প্ৰতিষ্ঠা লাভ কৰিছে। এইখিনি কেৱল সম্ভৱ হৈছে কঠোৰ পৰিশ্ৰম, সাধনা, সততা, নিষ্ঠা, একাগ্ৰতাৰ বাবে। গতিকে সেইবাবে আমিও আমাৰ অসম ৰাজ্যখন ভাৰতবৰ্ষৰ বুকুত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ নিমিত্তে আমি সকলোৱে মিলি কাম কৰিব লাগিব। ইয়াত যিমান ভাষা ভাষী ধৰ্মাৱলী লোক আছে, যিমান জাতি জনগোষ্ঠী আছে, জনজাতি অনুসূচিত জাতি আছে, আমি সকলোৱে মিলাপ্ৰীতিৰে কাম কৰিম। এই সংকল্প আজিৰ দিনটোত আমি ল'ব লাগিব। আৰু আপোনালোকৰ সংস্থাপনৰ বাবে নিশ্চিতভাৱে চৰকাৰে আমাৰ যিখিনি সাংবিধানিক দায়িত্ব কৰ্তব্য আছে সেইখিনি আমি নিষ্ঠাৰে পালন কৰিম। ইতিমধ্যে স্বাৱলম্বন আঁচনিৰ যোগেদি অসম চৰকাৰৰ তৰফৰ পৰা আত্মসমৰ্পণকাৰীসকলক মৰ্যাদা সহকাৰে জীৱনত উপাৰ্জন কৰাৰ নিমিত্তে আমি নতুন পথৰ সন্ধান দিছো। চৰকাৰৰ বিভিন্ন আঁচনি আপোনালোকে সুবিধা ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আপোনালোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব। গতিকে আপোনালোকে আজিৰ পৰা এই পৰিয়ালটোৰ অবিচ্ছেদ্য অংগ হিচাপে আগন্তুক দিনত আপোনালোকৰ জীৱন গঢ়াৰ নিমিত্তে সকলো ধৰণৰ সাংবিধানিক সা সুবিধা লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। কিন্তু সদায় মনত ৰাখিব, য'তেই আপুনি থাকে ত'তেই আপোনালোকে শান্তিৰ পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে আপোনালোকে উদ্যোগ ল'ব লাগিব। কাৰণ আমি উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সুস্থ সবল অসমৰ বুকুত শৈক্ষিক পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। খেতিয়কসকলে যাতে নিশ্চিন্ত মানে নিজৰ মাটিডৰাত কঠোৰ পৰিশ্ৰম কৰাৰ বাবে যাতে বাতাবৰণ পাব পাৰে, ইয়াৰ বাবে আমি প্ৰয়াস কৰিব লাগিব। কাৰণ কৰ্ম সংস্কৃতি অবিহনে এই পৃথিৱীত কোনো ব্যক্তি, কোনো সমাজ, কোনো পৰিয়াল, কোনো ৰাষ্ট্ৰ শক্তিশালী হ'ব নোৱাৰে। গতিকে সেইবাবে আমি যদি সফলতা অৰ্জন কৰিব লগা হয়, কৰ্ম সংস্কৃতিক প্ৰাধান্য দিব লাগিব। অৰ্থাৎ কাম, ৱৰ্ক ইজ ৱৰ্কশ্বিপ, ডিউটি ইজ গড। গতিকে সেই কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আজি আমি আগবাঢ়ি যাবৰ বাবে সংকল্প ল'ব লাগিব। মই ভাবো যে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ স্পেচিয়েল ব্ৰাঞ্চ আমাৰ হীৰেন নাথ ডাঙৰীয়াই তেখেতৰ সতীৰ্থ বিষয়া কৰ্মচাৰীৰ সৈতে মিলি আপোনালোকৰ আজি এই বাতাবৰণ প্ৰদান কৰাৰ ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে মই তেখেতক ধন্যবাদ জনাইছো। ডিজিপি মহন্ত ডাঙৰীয়া আছে, তেখেতৰ নেতৃত্বত আৰক্ষী বাহিনী আগন্তুক দিনত আপোনালোকৰ প্ৰতি সকলো সময়তে সহানুভূতিৰ দৃষ্টিভংগীৰে কাম কৰি যাব। আৰু অসমৰ মুখ্য সচিব আছে, সাধাৰণ প্ৰশাসনৰ তৰফৰ পৰাও চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ যিমান আঁচনি আছে এই আঁচনি যাতে আপোনালোকে উচিতভাৱে ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে, ইয়াৰ প্ৰতি বিশেষ দায়িত্ব পালন কৰিব। কিন্তু মই আকৌ আপোনালোকক আহ্বান জনাইছো, আগন্তুক দিনত আপোনালোকে য'তেই থাকে ত'তেই মানুহে যাতে আপোনালোকৰ কথা কয়, আপোনালোকে শান্তিৰ বাতাবৰণ তাত সৃষ্টি কৰিব। এক্সাম্পলাৰী পিচ এণ্ড প্ৰস্পাৰিটিৰ বাবে আপোনালোকে কাম কৰিব। কাৰণ মানুহে আপোনালোকক লৈ যদি আগন্তুক দিনত এই ক্ষেত্ৰত গুণানুকীৰ্তন কৰে, মই অত্যন্ত আনন্দিত হ'ম। কাৰণ আমাৰ লক্ষ্য হৈছে শান্তি, সম্প্ৰীতি আৰু প্ৰগতি। গতিকে অসমত
সন্ত্ৰাসবাদমুক্ত অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে যিখিনি চৰকাৰক সহযোগিতা আগবঢ়াইছে, অসমৰ বৃহত্তৰ সমাজখনৰ বাবে যিখিনি আপোনালোকে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আপোনালোক সকলোৱে ধন্যবাদৰ পাত্ৰ। আৰু মই যিসকলে এতিয়া আছে বাহিৰত, তেখেতসকলকো মই আহ্বান জনাইছো, আহক আমি সকলোৱে মিলি এইখন অসম সমৃদ্ধিশালী অসম হিচাপে ভাৰতবৰ্ষৰ বুকুত, বিশ্ব বুকুত গঢ় দিওঁ। আপোনালোকে জানি সুখী হ'ব, 31 পলিচিৰ যোগেদি অসম তথা উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দিয়াৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমান আঁচনি হাতত লৈছে, দক্ষিণ পূব এছিয়া ৰাষ্ট্ৰসমূহৰ সৈতে আমাক বিভিন্ন ক্ষেত্ৰত বাণিজ্যিক সম্বন্ধৰ উপৰি শিক্ষা, স্বাস্থ্য, পৰ্যটন, সংস্কৃতি, ক্ৰীড়া, কৃষি, এই সকলো ক্ষেত্ৰতে সম্বন্ধ ৰচনা কৰাৰ বাবে যিখিনি সুযোগ প্ৰদান কৰিছে, ইয়াৰ বাবে আজি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে হওক, নেপালে হওক, ভূটানে হওক, ম্যানমাৰে হওক, থাইলেণ্ড হওক, ছিংগাপুৰ হওক, লাওছ হওক, ব্ৰুনেই হওক, কম্বোডিয়াই হওক, ভিয়েটনামে হওক, ফিলিপিন্স হওক, মালয়েছিয়া হওক, এই ৰাষ্ট্ৰসমূহৰ সৈতে আমাৰ ৰাজ্যৰ সম্বন্ধ শক্তিশালীভাৱে ৰচনা কৰি আগন্তুক দিনত ব্যৱসায় বাণিজ্য বৃদ্ধি কৰাৰ বাবে যি সুযোগ প্ৰদান কৰিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, এই সুযোগ আমি সকলোৱে ল'ব লাগিব, যাতে আমি অৰ্থনৈতিকভাৱে এই দক্ষিণ পূব এছিয়াৰ সবল অঞ্চল হিচাপে ভাৰতবৰ্ষৰ বুকুত খিতাপি লাভ কৰিবলৈ সক্ষম হওঁ। গতিকে আগন্তুক দিনত এই ক্ষেত্ৰত বহু আমি আগুৱাই যাব লাগিব। আৰু ইতিমধ্যে অসমৰ খেতিয়কে বিশ্ব বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আমাৰ উৎপাদিত শাক পাচলি, ফল মূল ইতিমধ্যে লণ্ডন বজাৰ, আবুধাবি, ডুবাই, ছিংগাপুৰ, হংকঙত ইতিমধ্যে বিক্ৰী হ'বলৈ সক্ষম হৈছে। অৰ্থাৎ অসমৰ খেতিকৰ স্বাভিমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি যেনেধৰণে উদ্যোগ লৈছো, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি সুযোগ প্ৰদান কৰিছে, ইয়াৰ বাবে সম্ভৱ হৈছে। গতিকে সেইবাবে আগন্তুক দিনত এই অসম অঞ্চল আগন্তুক দিনত বৃহৎ ৰূপে আগুৱাই যাবলৈ সক্ষম হ'ব, এই কথা নিশ্চিত। এতিয়া আৰু অসমে পাছলৈ নাচায়, কেৱল সকলো কাম সম্ভৱ কৰাৰ বাবে অসমত সকলো সময়তে শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধৰ বন্ধুত্ব ৰচনা কৰিব লাগিব। আৰু এইটো আমিয়ে কৰিব লাগিব, এই পৰিয়ালটোৱে কৰিব লাগিব। আপোনালোক আজি আহিছে সদ্ভাৱনা লৈ, আন্তৰিকতা লৈ, অত্যন্ত আস্থা আৰু বিশ্বাসে, এই আস্থা আৰু বিশ্বাসক জীয়াই ৰাখিবৰ বাবে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। কিন্তু সকলো সময়তে এই কথা মনত ৰাখিব যে আপোনালোকৰো এইখন সমাজৰ প্ৰতি দায়িত্ব আছে, এইখন ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব আছে। এইখন ৰাষ্ট্ৰৰ উন্নয়ন আপোনালোকে মনে প্ৰাণে বিচাৰে। আপোনালোকে বিচাৰে যে অসমৰ বুকুত থকা 65 লক্ষ পৰিয়াল সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰক, সকলো পৰিয়াল আৰ্থিকভাৱে সবল হওক, সকলো পৰিয়ালৰ পুত্ৰ কন্যা শিক্ষা গ্ৰহণ কৰি একোগৰাকী সফল নাগৰিক প্ৰতিষ্ঠা লাভ কৰক। আৰু আপোনালোকে বিচাৰে এইখন অসমত সকলো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মৰ লোকে মিলা প্ৰীতি থাকক। গতিকে আপোনালোকৰ জীৱনৰ লক্ষ্য পূৰণ কৰাৰ বাবে এইখন চৰকাৰ দায়বদ্ধতাৰে কাম কৰি আছে, কৰি যাব। গতিকে মই বিশ্বাস ৰাখিছো যে আগন্তুক দিনত এই গোটেই কথাখিনিত আপোনালোকে সহযোগিতা আগবঢ়াব। গতিকে আপোনালোকে আজি মূল সুঁতিলৈ, ৰাষ্ট্ৰৰ মূল সুঁতিলৈ ঘূৰি অহাৰ বাবে মই পুনৰবাৰ অন্তৰৰ পৰা স্বাগতম জনাইছো। আপোনালোক সকলোৰে উত্তৰোত্তৰ কামনা কৰিছো। আৰু আমাৰ আজি ইয়াত ইণ্ডিয়ান মিলিটাৰী, ইণ্ডিয়ান আৰ্মি, মেজৰ জেনেৰেল, লেফটেনেণ্ট জেনেৰেল আমাৰ তেজপুৰৰ প্ৰফেচৰ উপস্থিত আছে। এগৰাকী আজি বিদায় ল'ব আৰু এগৰাকী দায়িত্ব ল'ব। গতিকে মই তেখেতসকলকো ধন্যবাদ জনাইছো। আমি একেলগে মিলি আমাৰ ভাৰতীয় নিৰাপত্তা বাহিনী সকলোৱে আমি একেলগে মিলি কাম কৰিছো অসমৰ বুকুত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ, বন্ধুত্ব গঢ় দিয়াৰ নিমিত্তে। मैं বিশ্বাস राखिछु आगंतुक दिनों केनेधৰণে আমি মিলা প্ৰীতিৰে কাম কৰি যাম। और जो जवान यहाँ उपस्थित है सबको हृदय से आभार व्यक्त करना चाहता हूँ। असम पुलिस हो, अदर पैरामिलिट्री फोर्सेस हो, इंडियन आर्मी हो, हम सबको मिलकर ही देश को हिफाजत करना होगा। देश की रक्षा के लिए हमको लड़ना होगा और देश की जो भी हमारी रेपुटेशन है उसको और भी बढ़ाना होगा। हमारे परम आदरणीय प्रधानमंत्री जी है नरेंद्र मोदी जी, एक देश के आदर्शवादी नेता, निष्ठावान
ईमानदार, मेहनती, मजबूत और उनके नेतृत्व पर आज हिंदुस्तान जबरदस्त आगे बढ़ रहा है और आगे बढ़ेगा और ये निश्चित है उनके नेतृत्व में ही हिंदुस्तान दुनिया का सर्वश्रेष्ठ राष्ट्र के हिसाब से अपना जगह बनाएगा। उसी शब्दों का साथ मैं সকলোকে পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ। So viewers, in a history move today, nearly 644 insurgent cadres from Assam surrendered before Assam government in presence of CM Sarvanda Sonowal and other top officials of the state government, including Chief Secretary Kumar Sanjay Krishna and Additional Chief Secretary of Home Department Jishnu Kumar Porwa. I would like to inform my viewers that all these 644 cadres from military cadres from Assam belongs to United Liberation Front of Assam, Independent, NDFB, KLO, CPIM, Maoist, NSLA, ADF and NLFB. I would like to inform our viewers that over 1,000 live ammunitions, including 300 weapons, were surrendered before the state government in this historic day today, here held at the GMCS auditorium in Guwahati. CM Sonowal addressing this major arms laying day ceremony held here said that he appealed to other groups that had been in some parts of the country, other parts of the country, to come for a peace process and so that we can lead this the state for a new development stage. With video journalist Mukut, this is Sandeep reporting for East Mojo.